Hello everyone, মই কল্যাণী আজি আপোনালোকৰ মাজলে এজোপা ফুলৰ বিষয়ে কিছু কথা পাতিম বুলি আহিছো এজোপা ফুল দেখি সকলে চিনি পাইছই চাগে ঠাণ্ডা দিনত ফুলৰ বাগিচা বিলাক ৰঙীন কৰি তোলা এই বোগেনভেলিয়া বিলাক কিমান যে ধুনিয়া লাগে আৰু আজি এতিয়া এই জুলাই আগষ্ট মাহতে ইহত বিলাকক অকমান কেয়াৰৰ প্ৰয়োজন হয় আৰু ইহতৰ যে ফুলাৰ সময়বোৰ লাহে লাহে আহিছে আৰু এনেকুৱা সময়তে মই ইহতক অকমান কেয়াৰ লম এতিয়াৰ পৰাই কেয়াৰ লোৱা ষ্টাৰ্ট কৰিম আৰু আজি বুলু তাকে মই আপোনালোকৰ লগত শেয়াৰ কৰি দিও কেনেকৈ মই এখিনিতে কেয়াৰ লম কেনেকৈ কি কৰিম তেন্তে আহক ভিডিওটো লৈ আগবাঢ়ো ইয়াতে চাব আপোনালোকে দুটা পুলি আছে এজোপা বেলেগ আৰু এজোপা বেলেগ এজোপা মই যোৱা বছৰে পুতি ৰাখিছিলো ধুনিয়াকে ডালটো জি পুখাই গল এতিয়া ভাবিছো এজোপা মই পানী দি ঢালি মাটিটো তিয়াই ৰাখিছো যাতে এৰুৱাবলৈ সহজ হ'ব এটো মই সেপাৰেট কৰি বেলেগকে ৰুম এজোপা যোৱা বছৰ পচুৱা ডালে হয় একেলগতে যে ডাৰ্ক পিংক আৰু হোৱাইট ফুলে হেতু ভেৰাইটি হয় এজোপা যোৱা বছৰ মই লগাইছো ফুলা নাই এবাৰ ফুলিব তো এজোপা আৰু মই ভাবিছো এই অকনমানি টাবটোত আছিল পছাই ৰাখিছিলো ইয়াতে এনেকে গ্ৰোথ হয় ধুনিয়াকে বাঢ়ি আছে মই এই টাবটো চেঞ্জ কৰিম এই টাবটো চেঞ্জ কৰি অকমান প্ৰুনিং কৰি দিম গছজোপা বাঢ়িবলে আৰু জোপোহা হ'বলে প্ৰুনিং কৰিম ইয়াৰ বাবে মই যেটো নতুনকে পুলি ৰুম হেতুৰ কাৰণে সদায় লোৱাৰ ধৰণে মাটি আৰু বালি যেটো পকা কামত ইউজ কৰা বালি এটো মই এই মিলাই ৰাখিছো আৰু এই যিখিনি মই হাড় দিম গুইত ৰিপট নকৰা কেইটাত এয়া শুকান গোবৰ এয়া লৈছো এফালে এখন ধানৰ বাকলি যেটো পায় যে ফলা বাকলিটো এটো লৈছো আৰু এইখিনি শুকান পাত শুকান গছৰ পাত একেবাৰে যে শুকাই গল এইখিনি ভাঙি গুৰি কৰি ললো এইখিনি গোবৰ আৰু এইখিনি এই গুটেখিনি মিলাই এইখিনি মই অলপমান ফাংগিসাইড এই সৰু চামুচখনে এচামুচ দি দিছো প্ৰথমে মই এইখিনি গুৰিত হেৰি কৰি লোৱাখিনি মিলাই লৈছো হাড়খিনি যিখিনি এনেকুৱা জুলাই আগষ্ট বা সেপ্টেম্বৰৰ আগে এনেকে এবাৰ কৰি দিব আপোনালোকে তেতিয়া কি হয় গছজোপাৰ নতুন গ্ৰোথবোৰ ষ্টাৰ্ট হ'ব ডাল বিলাক অলপ প্ৰুনিং কৰি দিব নতুন ডাল ওলাব আৰু যিমানে ডাল ওলাব ফুল মানে ফুলিব আৰু এমাহৰ পাছত বা দুমাহৰ পাছত কেনেকুৱা হ'ব তাৰ আপডেট বিলাকো মই নতুন ভিডিওৰ দ্বাৰা আপোনালোকৰ মাজলৈ আনি থাকিম ইয়াৰ ওপৰৰ মাটি অলপ এৰুৱাই লম মই টোটেলি ৰিপৰ্ট নকৰো এজোপাও যোৱা বছৰ মই ৰিপৰ্ট কৰিছিলো আৰু বোগেনভেলিয়া বিলাক বছৰে ৰিপৰ্ট কৰিবৰ প্ৰয়োজন নাথাকে মাথো আপোনালোকে এনেকে ওপৰৰ 1-2 ইঞ্চি মাটি অতৰাই লব অতৰাই এই শিপাবোৰ ওলাই আহিছে শিপাবোৰ একো নাই এবোৰ ওলাই গলেও এইবিলাক অকন চিঙি দিলেও একো নাই এইবিলাক মাটিবিলাক অকন উলিয়াই লব জাস্ট শিপাবিলাক ওলোৱালৈকে অকন যেতিয়া শিপা ওলাব বহুত বেছি খানি দিব নালাগে এনেকে অলপ মাটি উলিয়াই লৈছো মই ইমানখিনি অতৰাই ললো এইবোৰ শিপা অলপ ওলালে আৰু এতিয়া গুৰিত মই এই যে ৰেডি কৰি ৰাখিছিলো এয়া এইখিনি ইয়াৰ মই অলপ দি দিম এইখিনি দি দিলো আৰু এই টাবৰে যে মাটি এইখিনি আছিল তাৰে অলপ দি এইখিনি ঢাকি দিছো বা ফ্ৰেছ মাটিও লৈ ল'ব পাৰে আপোনালোকে এইখিনি মাটিও দিব পাৰি একো নাই অকন দি লেয়াৰ এটা কৰি দিছো যাতে ওপৰৰ হাড় বিলাক অকমান ঢাক খাই যায় যিখিনি মই হাড় দিলো এতিয়া বাস এইখিনি হৈ গল দুদিন বা এদিন অকমান ছাহত ৰাখি থৈ দিম এনেকে তাৰ পাছত এজোপা গছক ফুল সানলাইট লাগে যিমান পাৰে আপোনালোকে ৰ'দ দিব হিমানেই ধুনিয়া ফুল হ'ব ঠাণ্ডা দিনত যেতিয়া ফুলৰ আগমন হ'বলৈ ষ্টাৰ্ট হয় আপোনালোকে ছাহত নাৰাখিব ইয়াক ফুল সানলাইট দিব আৰু এজোপা ফুলক একদম পানী কম লাগে পানী নিদিয়াকে আপুনি এসপ্তাহ থৈ দিলেও মৰি নাযায় আৰু যিসকলৰ বোগেনভেলিয়া বিলাক বহুত পুৰণা হৈ যোৱাৰ পাছতো ফুলা নাই তাৰ কাৰণে এটা মই টিপছ কম ভিডিওটো চাই থাকিব আৰু মই সেই টিপছটো ফলো কৰি মই নিজে ৰিজাল্ট পাইছো এতিয়া মই এজোপা এই টাবটোলে ৰুই দিম এজোপা ডাঙৰ হৈ গৈছে যিহেতু ইয়াৰ কাৰণে যিখিনি মাটি বালি আছিলে এই মাটি বালিখিনিৰ লগতে ইয়াৰ সামান্য মই মিক্স কৰি লৈছো আৰু কাৰণ মানে ইয়াত মই আজি এসপ্তাহ মানৰ পূৰ্বে গুৰিত মই হেৰি দিছিলো অলপমান কেঁচুসাৰ দিছিলো সেই কাৰণে বহুত বেছি ইয়াত মই এটা মিলাই নিদিও
যেতিয়া ফুল ফুলা ষ্টাৰ্ট হ'ব ফুল ফুলি থাকিব ঠাণ্ডা দিনত যেতিয়া ফুল সম্পূৰ্ণ গছ ভৰি ফুল ফুলিব তেতিয়ালৈকে আপোনালোকে সাৰ চাৰবিলাক দিয়া বন্ধ কৰি দিব সাৰ চাৰ তেতিয়া প্ৰয়োজন নহয় আৰু আপোনালোকে তেতিয়া অকল পানীটোৱে দিব ফুল ফুলাৰ পাছৰ পৰা আৰু সাৰ দিব নালাগে মই তেনেকৈ কৰোঁ আচলতে মই তেনেকৈ কৰোঁ মই তেনেকৈ ভাল ফুল পাইছোঁ আৰু ফুল যেতিয়া ফুলা ষ্টাৰ্ট হৈ যায় মই সাৰ চাৰ বন্ধ কৰি দিওঁ এইটো ৰেডি হৈ গ'ল এইটো একে জোখৰ টাব ইয়াৰ জোখৰে ড্ৰেইনৰ ফুটাটো সদায় চেক কৰিব আপোনালোকে দেই ফুটাটো সদায় ক্লিয়াৰ হ'ব লাগে আৰু এনেকৈ শিলগুটি মই দি দিছোঁ আৰু দুটামান শিলগুটি দিয়ে দিছোঁ যাতে পানী সহজে ওলাই যায় কাৰণ এইজোপা ফুল পানী যদি গুৰিত যদি জমা হৈ থাকে তাৰ মাটিটোত শিপা গলি যাব আৰু গছজোপা মৰি যাব এইখিনি মাটি ভৰাই লৈছোঁ এজোপাৰ শিপাও ভালেখিনি হৈ আছে এজোপা মই উলিয়াই ল'ম এতিয়া এজোপা চক দেখিছেনে তলৰলৈকে এইবোৰ শিপা কিমান ধুনীয়াকৈ শিপা হৈ আছে মাটিটো মই আৰু অলপ উলিয়াই লৈছোঁ যিহেতু ইয়াত মাটি ভালেখিনি লাগি আছে ইয়াক অকল এনেকৈ কৰি লাহেকৈ সাৱধানে বহাই দিম বহাই দিছোঁ ধুনীয়াকৈ এইজোপা হৈ গ'ল মোৰ এতিয়া মই সেপাৰেট কৰিম মই পানী ঢালি ৰাখিছিলোঁ যে অলপ কোমলিবৰ কাৰণে ওলাবলৈ সহজ হ'ব অকণমান চাইডবিলাক হেৰি কৰি দিছোঁ তেতিয়া সহজে ওলাব এইজোপা চাওক এইজোপাক মই এতিয়া ৰুই দিম আৰু ইয়াৰ মাটিখিনিও তেনেকৈ মই অলপমান অতৰাই সেই সাৰখিনি গুৰিত দি দিম মুখটো মই এতিয়া এইখিনি এই আটাইকেইটা মোৰ কৰা হৈ গ'ল যিকেইটাত সাৰ দিব লাগে দুটা বাকী আছিলে এটা দিলোঁ আৰু আপোনালোকক দেখুৱাটো দেখালোৱেই আৰু পানী দিলোঁ ৰোৱাৰ পাছতো পানী দিবই সেইটোতো পানী দিলোঁ আৰু এইফালে এই সৰুজোপা মই এইটোতে ৰুই ৰাখি দিলোঁ এতিয়া ইয়াৰ ডালবিলাক যিবিলাক অলপ বাঢ়ি গৈছে যে দীঘল হৈ ডালবোৰ এতিয়া মই প্ৰুনিং কৰিম এনেকুৱা সময়তে ডালবোৰ কাটি দিম ইমানখিনি মই কাটি দিছোঁ এইজোপা হেত আকৌ মই পচাই দিম এনেকৈ ডালবোৰ কাটি দিব এনেকৈ যিবিলাক ডাল মই কাটি আপোনালোকে ভাল ধুনীয়াকৈ শ্বেপ এটা দি ল'ব এয়া হৈ গ'ল মোৰ আৰু এতিয়া মই টিপছটোৰ কথা যিসকলৰ ফুল পুৰণা গছ হৈ যোৱাৰ পাছতো ফুলা নাই তেওঁলোকে এটা কাম কৰিব পাৰে এনেকুৱা সময়ত আপোনালোকে এইটো কাম কৰি ল'ব জুলাই আগষ্ট মাহত তাৰ পাছত এই অক্টোবৰ মাহমানত আপোনালোকে যেতিয়া ফুল ফুলিবলৈ ষ্টাৰ্ট হয় আৰু তেনেকুৱা সময়ত কৰিব টিপছটো তেনেকুৱা সময়ত কৰি চাব ফুলৰ টাবটোত পানী নিদিব কমেও 10-15 দিনমান পানী নিদিব পানী নিদিলেও মৰি নাযায় ভয় নাখাব মৰি নাযায় মই তেনেকুৱা কৰিছিলোঁ এইজোপা এই পিংক জোপাত মই কৰিছিলোঁ প্ৰথমে ফুল বহুত দিন ফুল দিয়া নাছিলে 15 দিনমান মই পানী নিদিয়ে 10-ৰ পৰা 15 দিন হৈ যায় ধুনীয়াকৈ সিমান সময় পানী নিদিব একেবাৰে শুকাই যাব লাগিব মাটি সম্পূৰ্ণ শুকাই যায় কিন্তু গছজোপা নমৰে লাহে লাহে পাতবোৰ সৰিবলৈ ধৰিব তেতিয়া পাতবোৰ যেতিয়া সম্পূৰ্ণকৈ সৰি যাব পানী নাপাই মেলি সৰি যোৱা পাত সৰি যোৱা দেখিলে গম পাব আৰু পানী দিবৰ হৈছে তাৰ পাছত আপোনালোকে পানী খুব ভালকৈ পানী দিব সেইদিন ডেইলি ভালকৈ পানী দিব আৰু ৰ'দ পৰা জেগাতে ৰাখিব মেক্সিমাম 4-5 ঘণ্টা ৰ'দ পৰা জেগাতে ৰাখিব আৰু খুব পানী দিব সেইকেইদিন পানী দি থাকিব আৰু দেখিব লাহে লাহে আৰু এসপ্তাহমানৰ ভিতৰত নতুনকৈ যিবোৰ পাত সম্পূৰ্ণকৈ সৰি যাব তাতে নতুনকৈ ধুনীয়াকৈ পোখাই পাতৰ কোঁহ ওলাব আৰু তাৰ পাছৰ পৰাই ফুলিবলৈ লাহে লাহে ষ্টাৰ্ট কৰিব মই এজোপা সেনেকৈ কৰি চাইছিলোঁ আৰু কৰাৰ পাছত মই ফুল পাইছিলোঁ সেই বছৰ এইটো কাম আপোনালোকে কৰি চাব পাৰে যিসকলৰ ফুল ফুলা নাই তেন্তে এইখিনিকে ক'লোঁ এইখিনিৰ বিষয়ে যিখিনি ক'লোঁ মোৰ অভিজ্ঞতাৰ ফালৰ পৰা আপোনালোকৰ হয়তো ভাল লাগিব বুলি আশা কৰিলোঁ ভিডিঅ'টো যদি ভাল লাগিছে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰিব তেন্তে আজিলৈ ইমানখিনিতে সামৰিছোঁ বাই বাই